আজি কচু পাতত গাহৰি ভাপত দিছোঁ। এয়া গাহৰি মাংসখিনি লৈ লৈছোঁ, মচন্দৰী পাত, জলকীয়া, নহৰু গোটেইখিনি ধুই লৈছোঁ ভালদৰে। আৰু কচু পাতখন ধুই ল'লোঁ। ধুই লৈ এতিয়া ছাইডত যোনটো এনেকৈ ছাইডটো ভালকৈ বন্ধ কৰি ল'ম। ধূপ জ্বলোৱা কাঠি থাকে নহয়, ধূপৰ কাঠি দি এনেকৈ কৰি গাঁঠি দিছোঁ, মাংসখিনি যাতে ওলাই যাব নোৱাৰে। আৰু ইয়াতে এতিয়া মাংসখিনি দিলোঁ, এয়া মচন্দৰী দিলোঁ। মচন্দৰী পাত দিলে খাই ভাল লাগে। আৰু দুফুটা নহৰু দি দিছোঁ, পিঁয়াজ আৰু ধুনীয়াকৈ কচু পাতখন বন্ধ কৰি ল'ম। এতিয়া ভাপত দিয়া গাহৰি কোনে কোনে ভাল পায় বাৰু। এয়া এনেকৈ তলত কুকাৰত পানী দিছোঁ আৰু ওপৰত চাকনিখন দি পাতি দিলোঁ। 1 ঘণ্টা সিজাই লওঁ। এয়া হৈ গ'ল। ভাপত সিজালে মানে অলপ টাইমটো বেছি লাগে। ধুনীয়াকৈ সিজি গৈছে গোটেইখিনি। যোনে যোনে গাহৰি লাভাৰ হয় তেওঁলোকক আৰু এইবিলাক টেকনিক শিকাব নালাগে, কেনেকৈ কি খাব লাগে, গাহৰি কেনেকৈ খাব লাগে, কিহৰ লগত খাব লাগে, মাত্ৰ অকণমান বাহানা লাগে। ধুনীয়াকৈ সিজি গৈছে আৰু বহুত টেষ্টি হৈছে। মচন্দৰী পাতকেইটা দিয়াৰ কাৰণে বহুত ধুনীয়া এটা গোন্ধ আহিছে। আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। বাবা।